এটা ষ্টৰী কোৱাচোন। আজি বহুত দিন হ'ল মই ষ্টৰী শুনা নাই। ঠিক আছে বোপা, তোক মই ষ্টৰী ক'ম, শুন মন দি পেলাই। আমাৰ অসমীয়াত সাধু কথা বুলি কয়। সাধু কথা মানেই ষ্টৰী। গতিকে তোক মই আজি এটা ধুনীয়া সাধু কথা ক'ম, মন দি শুনিবি। হ'ব ককা, কোৱা, মই শুনিম। শুন তেনেহ'লে বোপা। বহু দিন আগৰ কথা। এখন গাঁৱত এহাল বুঢ়া বুঢ়ী বসবাস কৰিছিল। তাৰপিছত কি হ'ল জান? বোলো বুঢ়া, আমাৰ কচুখিনি ৰুব লাগিছিল নহয়। কচুখিনি বৰষুণ দিলেতো ৰোৱা অসুবিধা হ'ব, তো কেতিয়া ৰোৱা যায় এটা চিন্তা কৰা ভাল আছিল। তুমি ঠিকেই কৈছা। কচুখিনি বৰষুণ দিয়াৰ আগতে ৰুব লাগিব, নহ'লে একদম বেয়া হৈ যাব আৰু সোনকালে তাৰ ফল নোলাব। ঠিক আছে, কালি আবেলি মই কচুখিনি ৰুই থ'ম। কচুখিনি ৰুই আহকগৈ। ঠিক আছে, কচুখিনি মই লৈ গৈ আছোঁ। ককা, কি খবৰ? কি কৰি আছে? আপুনি দেখোন কচু কেঁচাই কেঁচাই ৰুই আছে। বোপা, মই কচু কেঁচাই ৰুইছোঁ। ককা, আপুনি কচুবোৰ ৰুব জনা নাই। কচুবোৰ আগতে সিজাই লওক আৰু যি ঠাইত ৰুব তাত গাত একোটা কৰি ঢাকি থৈ যাওক। দেখিব ৰাতিৰ ভিতৰতে একোজোপা ডাঙৰ ডাঙৰ কচু গছ হৈ আছে। হয় নেকি বোপা? ঠিক আছে, তেনেহ'লে মই কচু সিজায়ে ৰুম দিয়া। হে ভগৱান, যোৱাকালি ইয়াতে মই ইমান কচু ৰুই গলো, আজি এটা কচু নাই। বুজি পালো, এই ধূৰ্ত শিয়ালে মোক ঠগিলে। মোক সিজাই ৰুবকৈ গোটেইবিলাক কচু খালে। ইয়াক দি আছো। বুঢ়ী, এটা ডাঙৰ ঘটনা হ'ল নহয়। যোৱাকালি যে আমি শিয়ালৰ বুদ্ধি শুনি কচুবিলাক সিজাই পেলাই ৰুই থৈ আহিছিলোঁ, আজি মই এতিয়া পথাৰত গৈ দেখোঁ এটাও কচু নাই, চব খালে। সি বুদ্ধি কৰি আমাক ঠগিলে। হয় নেকি? এইবাৰ আমি তৰকাৰী কেনেকে খাম? কেনেকে চলিম বছৰটো? আমাক ঠগিলে। তই এটা কাম কৰিবি, ঘৰৰ বাহিৰত বহি কান্দি থাকিবি আৰু শিয়াল আহি সুধিলে মই ঘৰৰ ভিতৰত মৰি থকা বুলি ভাবি। যেতিয়া সিহঁতে ঘৰৰ ভিতৰত সোমাব, তাৰপিছত শুন কি কৰিম মই কৈ আছো। বুজি পাইছো মই, ঠিক আছে, হ'ব, তুমি কোৱা মতে কৰিম। বুঢ়া কি হ'ল? আমাৰ বুঢ়া কি হ'ল? পথাৰৰ পৰা আহি কেনে ঘৰৰ ভিতৰত পৰি মাত বোল নাই, কি হ'ল? কি কথা? বুঢ়ীয়েচোন বাহিৰত বহি কান্দি আছে। কি বা হ'ল? ওচৰত যাই সুধি আহো ৰ। আইতা, কি হ'ল? কিয় কান্দি আছ? বোপা নকবি আৰু, যোৱাকালি বুঢ়া পথাৰৰ পৰা কচু চাব গৈ আহি পেলাই ঘৰত সোমাই পেলাই মাতো নাই বোলো নাই, পৰি কেনে মৰি গ'ল। এতিয়া ঘৰৰ ভিতৰতে পৰি আছে। ঘৰৰ পৰা মই কেনেকে উলিয়াই আনিম এইটো চিন্তা কৰি কান্দি আছো। বোপা, তই যদি পাৰ অলপ হেল্প কৰচোন। বোপা, তই এটা সহায় কৰ, ঘৰৰ ভিতৰত গৈ বুঢ়াৰ লাশটো যা জংঘলত লৈ যা, তাতে গৈ তাতে সৎকাৰ কৰিবি। যা সেইটোতেচোন নহৰ সুটি, ভালেই হ'ল, বুঢ়াৰ লাশটো খাব পাৰিম। বুঢ়াক ঘৰৰ পৰা লৈ যা জংঘলত। মই মোৰ বাকীবিলাক মাতি লৈ আহো, লগৰবিলাকক ভিতৰত সোমাই পেলাই বুঢ়াক নি পেলাই জংঘলত আজি 10 কচি খাব লাগিব। আইতা, আপুনি দুখ নকৰিব, আমি ব্যৱস্থা কৰি আছো ৰ'ব। মই মোৰ লগৰবিলাকক মাতি লৈ আহো, আপুনি চিন্তা কৰিব নালাগে, আপুনি বহি থাকক। যা বোপা, যা, তোৰ লগৰ যিমান আছে চবকে মাতি লৈ আহ।
হ'ব পাততে আহি যা 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 ভিতৰলৈকে যা গোটেইখিনি যা ভিতৰলৈ সোমাই যা বেটাহত মজা পাইছ এতিয়া কচু খোৱা মজা পাইছ এতিয়া কচু খাবি আজিৰ পৰা দিছো বুঢ়ী বাপেকে আজি সবকেইটাক দিছো এটাও বাচা নাই অ বুঢ়া এটা বাচিলচোন এইটো পলাব লৈছে ই পলাই গ'ল ইছৰাম বেয়া হ'ল কথাটো তই দুটাক চাই ল'ম বুঢ়া শিয়ালবিলাকতো আমি ক'ব এমাহ পাৰ হৈ গ'ল আমি ঘৰৰ বাহিৰ ওলাবই নোৱাৰো ঘৰৰ ফালে ওলালেই শিয়ালে একদম আমাক আগচি ধৰে কি কৰোঁ এতিয়া সেইটোতো হয়েই শিয়ালবিলাক আমি মাৰি ভুলেই কৰিলো এতিয়া আমিতো ইমান দিন ঘৰৰ পৰা ওলাবই পৰা নাই কি কৰা যায় মইতো আজি ইমান দিন মোৰ মাৰ ঘৰতে যাব পৰা নাই আজি কিবা নহয় কিবা এটা ব্যৱস্থা কৰি যামেই মই বুঢ়ী নাযাবি গ'লে আধা ৰাস্তাত তোক শিয়ালে ধৰি খাই পেলাব নাই মই আজি কিবা উপায় কৰি হ'লেও যামেই মাৰ ঘৰত ইমান দিন যোৱা নাই শিয়ালে যি কৰে চাই ল'ম মই যা তোৰ যদি ইমান ভয় নাই যা তই যেনেকে যা মই ঘৰতে থাকিম মোৰ লগত কুকুৰ দুটা আছে ৰঙা আৰু কলা সিহঁতক লগত লৈ মই থাকিম আৰু তই চাবি কিন্তু সাৱধানে যাবি ভগৱান আজি মই মাৰ ঘৰত যাব ওলাইছো শিয়ালৰ পৰা মোক ৰক্ষা কৰিবা আৰু ৰাম ঘৰৰ পৰা ওলোৱাৰ লগে লগে শিয়ালটো আহি গ'ল ইয়াক চাই ল'ম তই কিয় আহিছ হা বুঢ়া বুঢ়ী তহঁতক আজি আমি এমাহৰ পৰা বিচাৰি আছো আমাৰ লগৰবিলাক সকলোকে মাৰি শেষ কৰিলি তই আজি ক'ত পলাবি তোক আজি খাই পেলাম ঠিক আছে খাব খুজিছ খা তাৰ আগতে এটা মোৰ তোৰ ওচৰত অনুৰোধ আছে খাবি যেতিয়া শুন প্ৰথমতে মই মোৰ মাৰ ঘৰত গৈ আছো মই মাক বহুত দিন দেখা নাই মাক যেতিয়া মই চাই উভতি আহিম তেতিয়া মোক খাবি হ'বনে চা উভতি অহালৈকে মই ইয়াতে ৰখি আছো তোক ইমান দেৰি হ'ল বুঢ়ী কচুৰিৰ পৰা ৰখি আছো মাকৰ ঘৰত যাম বুলি কৈ এতিয়ালৈকে আহি পোৱা নাই ইমান বহিলো ঠিক আছে বুঢ়ীক পিছত খাম মই অলপ ঘৰৰ পৰা ঘূৰি আহো এইটো কি বস্তু বাগৰি বাগৰি আহি আছে লাওৰ নিচিনা লাগিছে ওচৰত গৈ চাই আহো অথনিৰ পৰা ৰখি আছো খাম খাম বুলি আৰু তই এতিয়া বুদ্ধি কৰি লাওৰ ভিতৰত সোমাই আহিছ তই যে ক'ত পলাবি তোক এতিয়া খামেই মই ঠিক আছে তইতো খাব খুজিছ খাবিয়ে কিন্তু এটা কথা তই খোৱাৰ আগতে মোৰ মনৰ এটা শেষ আশা পূৰণ কৰি যা বুঢ়ীটোৰ কি মনৰ আশা আছে ক মইতো পূৰণ কৰি আছো কিন্তু তোক খামেই আজি ঠিক আছে খাবি মোৰ বহুত দিনৰ পৰা এবাৰ নাচিব মন কৰিছিল তই মোক এবাৰ নাচিব দে তাৰপিছত তই মোক খা যা হ'ব এইটো আৰু কি কথা হ'ল তোক এবাৰ চান্স দিলোঁ যা নাচ ময়ো নাচ চাই লওঁ তোৰ ঐ ৰঙা ঐ কলা ঐ ৰঙা ঐ কলা ঐ ৰঙা ঐ কলা ঐ ৰঙা তোৰচোন আমাৰ বুঢ়ীৰ শব্দ বুঢ়ী বিপৰীত পৰিছে বল ঐ কলা আৰে বাপৰে এইকেইটা দূৰৰ পৰা কি আহিছে বাপৰে বাপ আজি মই মৰিলো ককা সাধুটো শুনি বিৰাট ভাল লাগিল মোৰ টোপনি আহি গৈছে তাৰপিছত বুঢ়া বুঢ়ীৰ কি হ'ল তাৰপিছত যেতিয়া শিয়ালৰ পৰা বুঢ়ী বাচিল শিয়ালে কুকুৰৰ ভয়ত একেবাৰে পলাই জংঘলত গুচি গ'ল তাৰপিছত কেতিয়াও আহি বুঢ়া বুঢ়ীক আমনি নিদিলে আৰু বুঢ়া বুঢ়ীয়ে বহুত দিন সুখে শান্তিৰে গাঁৱত বসবাস কৰিলে থেংক ইউ ককা কাইলৈ আকৌ ক'বা দেই হ'ব বোপা তই মন দি শুনিলে আকৌ কম পাৰিবি